হে এভরিওয়ান, ওয়েলকাম টু লয়েট মোহন। তো আমি জানো যে ভাৰতৰ সুপ্ৰিম কোৰ্ট দিল্লীৰ তিলক মাৰ্গত অৱস্থিত আৰু তাৰ পৰাই সুপ্ৰিম কোৰ্টৰ যিবিলাক কাম কাজ যেনেকুৱা নোটিছ, অৰ্ডাৰ, জাজমেণ্ট সকলোবিলাক তাৰ পৰাই আহে। তো এতিয়া আমাৰ মনত প্ৰশ্ন আহিব পাৰে যে ভাৰতৰ সুপ্ৰিম কোৰ্ট তথা সুপ্ৰিম কোৰ্টৰ যিটো বেঞ্চ আছে সেইটো দিল্লীৰ বাহিৰেও আমাৰ অসমত বহিব পাৰেনে? তো এই কোৱেশ্যনৰ এনচাৰত যোৱাৰ আগতে আমি জানি লওঁ আহক বেঞ্চ কি। সাপোজ কোৰ্টত এটা কেছ চলি আছে য'ত দুজন বা তিনিজন বা চাৰিজন জাজ মিলি বহি কেছটো কি শুনি আছে, জাজমেণ্ট দিয়াৰ কাৰণে কি বহি কেছটো শুনি আছে। এই যে তিনিজন বা চাৰিজন বা পাঁচজন জাজ বহি মিলি যে কেছটো শুনি আছে এই বহাটোৱে বেঞ্চ বুলি কোৱা হয়। তো এতিয়া আমাৰ প্ৰশ্নলৈ উভতি আহোঁ। আমাৰ প্ৰশ্ন আছিল যে ভাৰতৰ সুপ্ৰিম কোৰ্ট তথা সুপ্ৰিম কোৰ্টৰ যিটো বেঞ্চ আছে সেইটো আমাৰ অসমত বহিব পাৰেনে? তো এনচাৰ হয়, পাৰে। কেৱল অসমতে নহয়, ভাৰতৰ যিকোনো ঠাইত, সেইটো ৱেষ্ট বেংগল হ'ব পাৰে বা মেঘালয় হ'ব পাৰে বা উত্তৰ প্ৰদেশ হ'ব পাৰে, যিকোনো ঠাইত বহিব পাৰে। আমাৰ ভাৰতৰ সংবিধানৰ 130তম আৰ্টিকেল এইটো ক্লিয়াৰলিভাৱে কৈছে যে ভাৰতৰ সুপ্ৰিম কোৰ্ট দিল্লী বা আন ঠাইত চিফ জাষ্টিছ অফ ইণ্ডিয়া তথা ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ পৰা অগ্ৰিম অনুমতি লৈ সময়ে সময়ে বহিব পাৰে। গতিকে আমাৰ ভাৰতৰ সংবিধানে এইটো স্বীকৃতি দিছে যে ভাৰতৰ সুপ্ৰিম কোৰ্ট দিল্লীৰ বাহিৰেও আন আন ঠাইতো বহিব পাৰে। সেইকাৰণে কি কৰিব লাগিব, আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া তথা ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ পৰা প্ৰায়ৰ এপ্ৰুভেল ল'ব লাগিব। ভাৰতৰ সুপ্ৰিম কোৰ্ট কাৰ্যকৰী হোৱাৰ পিছত এতিয়ালৈকে ভাৰতৰ সুপ্ৰিম কোৰ্টৰ বেঞ্চ হায়দৰাবাদ আৰু জম্মু এণ্ড কাশ্মীৰত 1950ৰ দশকত বহিছিল। আৰু অৱশেষত আৰু এটা কথা ক'ব বিচাৰোঁ, সাউথাৰ্ণ ষ্টেট তথা কৰ্ণাটকা, তামিলনাডু সিহঁতৰ ঠাইৰ পৰা এইটো ডিমাণ্ড আহিছে যে ভাৰতৰ সুপ্ৰিম কোৰ্টৰ কিছু বেঞ্চ সিহঁতৰ ঠাইতো বহক। কাৰণ সিহঁতৰ মতে সেই ঠাইৰ পৰা সুপ্ৰিম কোৰ্টত আহোঁতে সিহঁতৰ যিটো ট্ৰান্সপৰ্ট খৰচা সেইটো বহুত হৈ পৰে। সেইকাৰণে সিহঁতে বিচাৰে যে এই সুপ্ৰিম কোৰ্টৰ কিছু বেঞ্চ সিহঁতৰ ঠাইতো বহক। তো এইখিনি জনাব আছিলে। ধন্যবাদ। জয় অসম।